লংকাৰ আঞ্চলিক বন বিষয়া কাৰ্যালয়ত শুক্ৰবাৰে সন্ধিয়া সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি। ভুৱা চালানেৰে বালি সৰবৰাহ কৰাৰ অভিযোগ থকা 5খন ট্ৰাক এৰি দিয়া কেন্দ্ৰ কৰি সৃষ্টি হয় এই উত্তপ্ত পৰিস্থিতি। নিশা অবৈধ বালি ভৰ্তি ট্ৰাককেইখন একাংশ স্থানীয় যুৱকে জব্দ কৰি চমজাই দিছিল লংকা বন বিভাগক। কিন্তু অতি ৰহস্যজনকভাৱে বন বিভাগে নিশাই বৈধ চালান থকা বুলি দেখুৱাই এৰি দিয়ে বালি ভৰ্তি এই ট্ৰাককেইখনত। আৰু অভিযোগ অনুসৰি 3 লাখ টকা উপঢৌকন লৈ এৰি দিয়া হয় এই ট্ৰাককেইখনক। আৰু নিশাৰ ভিতৰতেই কেনেদৰে অবৈধ চালান বৈধ হ'ল তাক লৈ এতিয়াও ৰহস্যৰ সৃষ্টি হৈছে। জানিব পৰা মতে মুৰাদজাৰৰ চিতলমাৰীৰ পৰা ট্ৰাককেইখনে লংকাৰ ৰেলৱে ষ্টেচনৰ ইয়াৰ্ডলৈ বালি কঢ়িয়াই আনিছিল আৰু ইয়াৰ্ডৰ পৰা বালিখিনি মিজোৰামলৈ সৰবৰাহ হোৱাৰো কথা আছিল। আৰু ইতিমধ্যে এই ঘটনা সন্দৰ্ভতে লংকা আৰক্ষী উপস্থিত হয় লংকাৰ আঞ্চলিক বন বিষয়া নিৰুপ কুমাৰ সুদ আৰু ডেপুটি বন বিষয়া উত্তম ভৰালীক সোধপোছাৰ বাবে আৰক্ষীৰ থানালৈও লৈ যোৱা হয়। মই নিজে নাম আপুনি গুৱাহাটীত আছে মই নিজে নাম আপুনি গুৱাহাটীত আছে তেখেতে যদি ইনচাৰ্জ থকা অৱস্থাত আমি যে গাড়ীটো হেণ্ড অভাৰ কৰি গৈছোঁ তেখেতৰ যুক্তি আছে নেকি আমাক মাতি কৰে তেতিয়া গাড়ী ধৰিলেতো আমি বুজি পালেহেঁতেন যে না আমাক মাতি পেলাই গাড়ী ধৰি দিছে নিশ্চয় আমি ভাবিম তেখেতে আমি শুনিছোঁ 3 লাখ টকা লৈছে গাড়ী দিছে বাহিৰত কষ্ট হৈছে এই গাড়ীখনৰ চালান যিহেতুকে আছে আৰু আমি যেতিয়া স্কেন কৰিম মোবাইলটো তেতিয়া হেৰি হোৱা নাই মানে ঘটনাটো হ'ল কি যোৱাকালি ৰাতি অনুমানিক 9টা 9:30 হ'ব যেতিয়া কমচে কম 1-150 গাড়ী আহি আছে লংকাৰ ফালৰ পৰা। কি গাড়ী আছিলে? চব ডাম্পাৰ গাড়ী আছিলে, বালি ভৰ্তি ট্ৰাক গোটেইখিনি। তেতিয়া আমি লংকেশ্বৰী বাৰীৰ ওচৰত আমাৰ সন্দেহ হ'ল। সন্দেহ হোৱাতে আমি গাড়ী 2খন ৰখালোঁ। ৰখোৱাৰ পিছত ফৰেষ্টাৰক মাতিলোঁ। তেখেতে গ'লে যোৱাৰ পাছত তেখেতে নিজৰ মুখত ভাষ্য দিছে, গোটেই চালান চাই নিজে ভাষ্য দিলে যে গোটেই চালানখিনি ডুপ্লিকেট হোৱাৰ পাছত তেখেতে কি কৰিলে গোটেই গাড়ীখিনি আনি ফৰেষ্ট অফিচত সোমাই দিলে। কেইখন সোমাইছে? 5টা ডাম্পাৰ সোমাইছে। তাৰপিছত ৰাতি 12টালৈকে গাড়ীখিনি আছিলে ইয়াত। মানুহ চব গুচি গ'ল, আমিও চবেই ঘৰত গুচি গ'লোঁ। ঘৰত আমি গৈ পোৱা নাই, থানা পাৰ হৈছোঁ, খবৰ আহিছে গোটেই গাড়ীখিনি এৰি দিলে। তো কথাটো হ'ল তেতিয়া আমি যেতিয়া ৰাতিপুৱা আহি এতিয়া সুধিলোঁ, সোধাৰ পাছত তেখেতে কৈছে নাই চালানখিনি অৰিজিনেল। সেইটো টাইমত যদি চালানখিনি ডুপ্লিকেট থাকে আধা ঘণ্টাৰ পিছত চালানখিনি কেনেকৈ অৰিজিনেল হৈ যায়। তো আমি শুনামতে তেখেতে এটা বৃহৎ পৰিমাণে অংক এটা কৰিছে, টকাৰ লেনদেন কৰিছে। যিহেতু বালি পাৰ্টি বোলে আহি ৰাতি অফিচত বহি তেখেতৰ লগত কিবা আলোচনা কৰি গাড়ীখিনি এৰাই লৈ গ'ল। ফৰেষ্টৰ কোন লোক আছিলে তাত? তেওঁ ফৰেষ্টৰটো ৰেঞ্জাৰ বোলে নাছিলে, কালি ডেপুটি ৰেঞ্জাৰ আছিলে। তেখেতে কৈ আছে DFO বোলে এৰিব দিছে, কিন্তু ৰাতিটো ইলিগেলভাৱে গাড়ী কেনেকৈ এৰে? কি নাম তেখেতৰ? তেখেতৰ নামটো কি আছিল? উত্তম ভৰালী। আপোনালোকে কি সন্দেহ কৰিছে? কিবা টকাৰ লেনদেন কৰিছে। এইটো টকাৰ লেনদেন কৰিয়ে ৰাতি গাড়ী এৰিছে, নহ'লে এইটো কেনেকৈ এৰে ৰাতি? আৰু এইটোতো একচুৱেলি ফৰেষ্ট আইন মতে এইটোতো ৰাতি এৰিবও নোৱাৰে। আৰু এটা যেতিয়া আপোনাৰ হেৰি আপলোড হয়, চালান যেতিয়া আপলোড হয় তেতিয়া এইটো এটা টাইম থাকে, নিৰ্দিষ্ট টাইমৰ ভিতৰত হ'ব লাগে, অফিচিয়েল টাইম যোনটো থাকে। কিন্তু একচুৱেলি সেইটো টাইমটোও অভাৰ আছে সিহঁতৰ। এতিয়া আৰক্ষী উপস্থিত হৈছে নেকি ঘটনাত? এতিয়াতো আৰক্ষী আহিছে, আৰক্ষী আহি লৈ গ'ল, তেখেতক সোধপোছ কৰিব, কিবা কৰিব। কি বিচাৰে আপোনালোকে? কি বিচাৰে? এইটো আমি উচিত তদন্ত হ'ব লাগে। আৰু এইটো আজিৰ পৰা নহয়, লংকা ফৰেষ্টৰ বদনাম এটা হৈ আছে আজি বহুত দিনৰ পৰা এইবিলাক কাম কাজ চলি আছে। আৰু এইটো গোটেই বিষয়টো মই চালোঁ আৰু যে ইয়াত মানে চব ফৰেষ্টৰ মানুহ জড়িত হৈ আছে। বালি এইবিলাক অবৈধভাৱে চালানত আহি আছে আৰু গোটেই চালানখিনি ডুপ্লিকেট। ব্যুৰ ৰিপৰ্ট, নৰ্থ ইষ্ট ভিউ।